Hi everyone, welcome back to my channel. Mo channel lo apnalok সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। এটো কি ফুল কম পাইছেনে? এটো হৈছে টগৰ ফুল। বহুত ধুনিয়া গুনায়। আৰু এটো কি কম পাইছেনে? এটো হৈছে স্নেক প্লান্ট। এটো এয়াৰ পিউৰিফাইং প্লান্ট বুলি কোৱা হয়। ই আমাৰ পৰিবেশটো বিশুদ্ধ কৰি ৰাখে। উশাহ নিশাহত যোনটো আমি উশাহ লওঁ তাৰ পিউৰ কৰি তোলে। আৰু এটা স্নেক প্লান্ট এটো বেলেগ টাইপৰ স্নেক প্লান্ট আছে আৰু এটো এটা স্নেক প্লান্ট তিনটা টাইপৰ আমাৰ ঘৰত স্নেক প্লান্ট আছে আৰু বেলেগ ফুলো আছে এইজোপা নয়নতৰা ডায়াবেটিছ ৰোগীৰ কাৰণে বিৰাটেই ভাল আৰু এইজোপা হৈছে জবা ফুল এইজোপা বহুত বছৰৰ পৰা আমাৰ ঘৰত আছে আৰু বহুত ওখ হৈছে ফুলজোপা বহুত লাগে আৰু এইজোপা স্নেক প্লান্ট এটো এলোভেৰা ৰিয়েল এলোভেৰাটো নহয় এটো অৰিজিনেলটো মোটা হয় আৰু এটো কি গম ফুল গম পাইছেনে ইয়েলো কালাৰ মোক কমেন্ট কৰি জনাবচোন আমি গৈ আছো ওপৰত দেখিছে বতৰটো ডাৱৰীয়া হৈ আছে বতৰটো ভাল লগতে চৰাইৰ মিঠা মাত শুনত শুৱগা কৰি তুলিছে আজি বতৰটো যিহেতু ভালেই সেয়ে মই ভাবিলোঁ ইফালৰ পৰা ইফালে অলপ খোজে কাঢ়ি দিওঁ আজি মিঠা খাওঁ খুব লাগি আছিল সেয়ে মই ভাবিলোঁ হালৱাকে বনাওঁ সেয়ে অলপ চুজি মই কেৰাহীত ভাজি ল'ম আপোনালোকে নিজৰ জোখত চুজিটো লৈ ল'ব পাৰে মই ইয়াত ইমানখিনি চুজি লৈ এতিয়া অলপ সময় ভাজি থাকিম কম জুইতে অলপ সময় ভাজাৰ পিছত মই ইয়াতে 1 চামুচ ঘিউ দি দিছোঁ ঘিউ দি পেলাই মই পুনৰ এনেদৰে ভাজি যাম মই এইখিনি ৰঙচুৱা হোৱালৈকে ভাজিম অলপ ৰঙচুৱা হৈ আহিছে এতিয়া মই ইয়াতে চেনি দি দিছোঁ আধা কাপ চেনি দি দিছোঁ চেনিখিনি মিক্স কৰি পুনৰ মই এনেদৰে ভাজি আছোঁ এতিয়া মই ইয়াতে 1 গিলাচ গাখীৰ দি দিছোঁ ৰঙচুৱা হোৱাৰ পিছত গাখীৰখিনি ঢালি দিছোঁ আৰু পুনৰ এনেদৰে ভাজি আছোঁ আপোনালোকে ইয়াত নাৰিকলো ৰুকি দিব পাৰে নাৰিকল দিলেও খুব টেষ্টি হয় কিন্তু মোৰ ওচৰত নাৰিকল নাই সেয়ে মই ড্ৰাই ফ্ৰুটছকে দিছোঁ বাদাম দিছোঁ কিচমিচ দিছোঁ আৰু এনেদৰে ভাজি আছোঁ বেছি ভাজিবই নালাগে কিনে গাখীৰ দিয়াৰ পিছত সম্পূৰ্ণ হৈ যায় এতিয়া মই ইয়াতে কেইটামান ইলাচি দিছোঁ আৰু অলপ ভাজি মই গেছটো অফ কৰি দিম আমাৰ হালৱা হৈ গ'ল সো ভিডিওটো চাই ভাল পালে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব